Hello friends, welcome to our channel অসমী। পোনপ্ৰথমে মই অসমী চেনেলৰ তৰফৰ পৰা সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আহিছোঁ গোলাঘাট জিলাৰ বৰহুলাত অৱস্থিত ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰলৈ। আহকচোন নামঘৰটোৰ বাহিৰৰ পৰিৱেশৰ লগতে ভিতৰৰ ভাগৰ কিছু দৃশ্য উপভোগ কৰোঁ। ব্রহ্মায়াদি করি জীব যত রাম 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 মায়া খজা মাঝে আশয় ঘুমতি যাই তুমি খে চৈতন্য সনাতন রাম 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 আমি অচেতন নিয়োগ নাথ জগাই বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি কালসৰূপে দংশী হৰাইল চেতনতাৰ মুখ্য ৰূপতো যুৱাকামৃত কৃপায়ে সিঞ্চিয়া গতিনীত দয়াময় কৃষ্ণ কৰিও মুখ উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মুখ আহকচোন নামঘৰৰ নামঘৰীজনৰ লগত কিছু কথা পাতোঁ আৰু নামঘৰটোৰ ইতিবৃত্ত তথা প্ৰতিষ্ঠাৰ বিষয়ে জানিব চেষ্টা কৰোঁ। আঠখেলীয়া নামঘৰ বুলি আপোনাৰ এইটো আঠখেলীয়া বুলি কোৱা হয় যে ইয়াত প্ৰথম যেতিয়া নামঘৰ ভাগ প্ৰতিষ্ঠা হৈছিল প্ৰতিষ্ঠাৰ হোৱা সময়ত তেতিয়া 8খন গাঁৱৰ মানে 8জন মানুহ গদাধৰ সিংহৰ দিনত এইটো আপোনাৰ 1688 খ্ৰীষ্টাব্দত নামঘৰ ভাগ প্ৰতিষ্ঠা হৈছিল। তেতিয়া সেই তেখেতৰ লগত 8জন মানুহ লগ লাগি আদি নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল। গতিকে সেই 8জন মানুহৰ পৰা গৈ আঠখেলীয়া নামঘৰ হ'ল তাৰমানে। আঠখেলীয়া নামঘৰ হ'ল এতিয়া যেনিবা সেই নামাকৰণ হৈ বৰ্তমান চলি আছে। মানে গদাধৰ সিংহৰ দিনতে এনে আপুনি জানে নেকি 8জন মানুহ যে এনেকুৱা আছিলে? মানে সেইটো আমি ধৰক মানে ওপৰৰ লোকসকলৰ মুখেদি মৌখিক হিচাপে এইটো শুনি অহা কথা। হয় এতিয়া সেইকাৰণে আঠখেলীয়া হ'ল। সেই 8জন মানুহৰ পৰা 8টা খেল হ'ল। 8টা খেল হৈ এতিয়া আঠখেলীয়া নামেৰে এইটো নামাকৰণ হৈ যেনিবা জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি হে হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হে সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ জয় ৰাম ৰাম কেশৱ হৰি হৰি হে
গাতহে যুগে যুগে অৱতাৰ ভৈলাই অসং খ্যাত জয় ৰাম ৰাম কেশৱ হৰি হৰি হে থেংক ইউ ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।